হরি রাম নারায়ণ। প্রভু নারায়ণ, প্রভু প্রভু সৃষ্টির মহাপলক মহাপ্রভু ভগবন্ত আজি সংসাৰৰে কিবা সুবিমলে চিন্তাতে বিভোৰ। হে জনাৰ্দন, আমি জানো তাৰ কিবা সমিধান পাম প্ৰভু? দেৱৰ্ষি প্ৰভু, এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু প্ৰভু আৰু মহেশ্বৰ একেবাৰে উপায়হীন হৈ পৰিছে। নাৰায়ণ। দেৱৰ্ষি প্ৰভু, এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। দেৱৰ্ষি, নাৰায়ণ। এই মহাপ্ৰলয়ত কোনো কতো জীয়াই নাথাকিব। মাত্ৰ সেই দৈত্য আৰু অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। হে জনাৰ্দন, এইবিলাক সংসাৰে কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ প্ৰয়োজন? কাৰণ দুষ্টক দমন শান্তক পালন অৱশ্যে কৰিবই লাগিব। দেৱৰ্ষি প্ৰভু, আপুনি কথাটো বৰ পাতলকৈ চিন্তা কৰিছে। নাৰায়ণ। আপুনি ভাবি চাওক দেৱৰ্ষি, প্ৰভু, এবাৰ ধ্বংস হৈ যোৱা এই সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? অৱশ্যে ঠিকেই প্ৰভু, এই মহাপ্ৰলয়তে পৰি কোনো কতো বাচি নাথাকিব প্ৰভু। নহয় দেৱৰ্ষি, প্ৰভু, মহাকালে কৈ গ'ল। মহাকালে কি কৈ গ'ল প্ৰভু? মহাকালে কৈ গ'ল প্ৰভু, জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত, জম্বুদ্বীপৰ
ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব। এ মোৰ প্ৰাণ গোপাল তেওঁচোন আপোনাৰ পৰম ধাৰ্মিক ৰজা। তেওঁ দ্বাৰা এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ? শুনক প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওক। কেনেকৈ জীৱ জন্তু ৰাখিব লাগিব সেইবিলাক যাতে ধ্বংস নহয় তাৰ পুনৰ ব্যৱস্থা কৰিলে এই বিনন্দীয়া সৃষ্টি প্ৰভু ৰক্ষা কৰিব পাৰিব। আমি তাৰেই পৰিকল্পনা কৰি আছো। নাৰায়ণ। সময়ত তাক অৱশ্যেই ব্যৱহাৰ কৰিব লাগিব। প্ৰভু। বাৰু দেৱৰ্ষি, প্ৰভু এইদৰে মাজে সময়ে বুদ্ধি বৰষা দি থাকিবলৈ নাপাহৰিব। নিশ্চয় প্ৰভু, এতিয়া যাওক দেৱৰ্ষি। প্ৰভু এই বাৰ্তা আপুনি এতিয়া মৰ্ত্যৰ নৰ সমাজত দিয়ক। নাৰায়ণ নাৰায়ণ। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এই বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ সাপেক্ষে এই গুৰুত্বৰ কাৰ্য সাধিবৰ বাবে নিজকে মই কৰোঁগৈ প্ৰস্তুত।
তারা